হেল্ল' এভৰিৱান, মই ৰেডি হৈ ওলাইছোঁ স্কুল যাবলৈ। কালিৰ মিনি ব্লগটো যোনে চাইছে জানেই চাগে স্কুলত প্ৰি মাৰ্ক বিহু চেলিব্ৰেশ্যন আছে। স্কুল আহিলোঁ, ইয়াত গোটেই ষ্টুডেণ্টছবোৰ বাহিৰতে বহি আছিল। তাৰপাছত আমাৰ বিশেষ অনুষ্ঠান আৰম্ভ হ'ল, যোনটো আছিল মেজি জ্বলোৱা। চবেই হাতত মাহ, চাউল, তিল লৈ ল'লোঁ সেৱা কৰিবলৈ। আমাৰ এয়া মেনেজিং ডাইৰেক্টৰ পৰশমণি ছাৰে মেজিৰ জুইকুৰা জ্বলালে। আমি সকলোবোৰে তাতে সেৱা কৰিলোঁ। আৰু ইয়াৰ লগতে মই আপোনালোক সকলোকে আকৌ এবাৰ ভোগালী বিহু বহুত শুভেচ্ছা যাচিলোঁ। আমাৰ ছাৰ মেডাম সকলোৱে মিলি গান গালোঁ, নাচিলোঁ, বৰ ফূৰ্তি কৰিলোঁ। দেখিছে নহয় ষ্টুডেণ্টছখিনিও কিমান এনজয় কৰিছে। ষ্টুডেণ্টছখিনিক এনেকৈ এনজয় কৰা দেখি বিৰাট ভাল লাগে। তাৰপাছত ইহঁতক প্ৰসাদ দিয়া হ'ল খাবলৈ। আৰু কালি যে স্কুলত বনাইছিলে লাড়ু পিঠা, সেয়াও খালে। ময়ো ইহঁতে বনোৱা পিঠা খাই চালোঁ, ভালেই বনাইছে বাৰু। অ'কে, আজিলৈ ইমানেই, বাই।